বাঁহ আমাৰ কাষত থকা সাধাৰণ এটা গছ যেন লাগিলেও বৰ্তমান বিশ্ব বজাৰত বাঁহে প্লাষ্টিকৰ বিকল্প ৰূপ হিচাপে এক বিশেষ স্থান অধিগ্ৰহণ কৰিছে। বাঁহৰ পৰা চামুচ, টুথব্ৰাছ, কাটা চামুচ বা চপষ্টিকৰ দৰে দৈনন্দিন সামগ্ৰী নিৰ্মাণ কৰা হয়। বাঁহে কিদৰে বিশ্ব অৰ্থনীতিক আগুৱাই নিছে সেয়াই চাব পাৰিব আজিৰ এই ভিডিঅ'টোত। বাঁহ ব্যৱহাৰ মাত্ৰ কুটিৰ শিল্পৰ মাজত সীমাবদ্ধ নহয়। ই বিশ্বজুৰি প্ৰায় $60 বিলিয়ন এক বৃহৎ বজাৰ ৰূপত পৰিণত হৈছে। গৃহ সামগ্ৰী, কাগজ আৰু টেক্সটাইল শিল্পতো বাঁহৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। এছিয়াত বিশেষকৈ চীন দেশত বাঁহ গাঁও অৰ্থনীতিক মজবুত কৰাৰ লগতে পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় ভূমিকা পালন কৰিছে। ই এক চাৰ্কুলাৰ ইকনমি অৰ্থাৎ পুনৰ ব্যৱহাৰযোগ্য অৰ্থনীতিৰ উৎকৃষ্ট উদাহৰণ, য'ত প্লাষ্টিকৰ বৰ্জন নদী-নলা আৰু পৰিৱেশক প্ৰদূষণ কৰাৰ পৰা ৰোধ হয়। কিছুমান বাঁহৰ প্ৰজাতিয়ে প্ৰায় 24 ঘণ্টাত 3 ফুটলৈ দীঘল হ'ব পাৰে। ই এটাৰ কাৰণে ভাল যে পুনৰ ৰোপণৰ প্ৰয়োজন নহয়, কাৰণ ই নিজৰ মূলৰ পৰা পুনৰ বৃদ্ধি পায়। এইদৰে বাঁহ প্ৰকৃতিৰ এটা জীৱন্ত উদ্ভাৱন। বাঁহ সংগ্ৰহ পাহাৰীয়া ঢাল আৰু পাথৰীয়া অঞ্চলত বাঁহ সংগ্ৰহ কৰাটো এতিয়াও এক কঠিন কাম, কাৰণ তাত আধুনিক যন্ত্ৰপাতি সহজে প্ৰৱেশ কৰিব নোৱাৰে। সেইকাৰণে কৃষকসকলে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বাঁহৰ গাঁথ এৰি তীক্ষ্ণ বেঁকা দাঁতলীয়া অস্ত্ৰৰ সহায়ত হস্তচালিতভাৱে কাটি পিঠিত লৈ আহে। কিন্তু সমতল ভূমিত ছবিখন সম্পূৰ্ণ ভিন্ন। প্ৰযুক্তিৰ কল্যাণে সেই ঠাইত বিশেষ হাৰভেষ্টিং মেচিন ব্যৱহাৰ কৰা হয়, যিয়ে চেইন কম্বাইন হাৰভেষ্টৰ দৰে দেখায়। এই মেচিনে প্ৰায় এটা ঘণ্টাত 150 জোপাৰো বেছি বাঁহ প্ৰক্ৰিয়াজাত কৰিব পাৰে, যি মানুহৰ তুলনাত কেইবা ডজন বেছি দ্ৰুত। বাঁহ কটা আৰু বাছনি কৰাৰ পিছত আৰম্ভ হয় মান নিয়ন্ত্ৰণৰ প্ৰথমটো প্ৰক্ৰিয়া। বাছনি কৰা বাঁহ কাৰখানালৈ আনি প্ৰযুক্তিগত প্ৰক্ৰিয়া আৰম্ভ হয়, য'ত বাঁহসমূহক ভালধৰণে পৰীক্ষা কৰা হয়। তাত থকা অণুজীৱসমূহ সম্পূৰ্ণ গুচোৱা হয় আৰু ফটা গেলা বাঁহবোৰক তাৰ পৰা বাছনি কৰি উলিয়াই দিয়া হয়। কাৰখানাত বাছনি কৰা বাঁহবোৰ ডিছপ'জেবল চপষ্টিক নিৰ্মাণৰ বাবে ব্যৱহৃত বিশেষ কাটিং মেচিনবোৰ চাৰ্জিকেল স্কেলপিলৰ দৰে নিখুঁতভাৱে কাম কৰে। কনভেয়াৰ বেল্টত থকা বাঁহক মিলিমিটাৰ পৰ্যন্ত সঠিক মাপত টুকুৰা কৰা হয়। আধুনিক কিছুমান মেচিনত সেন্সৰ লগোৱা থাকে, যিয়ে বাঁহৰ শক্তি বা গঠন অনুসৰি স্বয়ংক্ৰিয়ভাৱে কাটাৰ গতি নিয়ন্ত্ৰণ কৰে, যাতে সামগ্ৰীৰ গুণ অক্ষুণ্ণ থাকে। ইয়াৰ পাছত কটা বাঁহবোৰক মসৃণৰ কাৰণে ড্ৰামছ মেচিনলৈ পঠিওৱা হয়। ইয়াৰ পিছত বাঁহক ইণ্ডাষ্ট্ৰিয়েল অভেণ্টত নিয়ন্ত্ৰিত তাপ আৰু গৰম বতাহত শুকোৱা হয়। ই সামগ্ৰীৰ স্থায়িত্ব বঢ়ায় আৰু নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। তাৰ পিছত চপষ্টিকবোৰ জোৰা লগাই বায়'ডিগ্ৰেডেবল কাগজত মেৰুওৱা হয়। চামুচ কাটা চামুচ, টুথব্ৰাছ তৈয়াৰ পদ্ধতি। চামুচ কাটা চামুচ বা টুথব্ৰাছৰ দৰে পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী নিৰ্মাণত আৰু বেছি নিখুঁত প্ৰযুক্তি লাগে। এই ক্ষেত্ৰত CNC মেচিন বিশেষ ভূমিকা পালন কৰে। ডিজিটেল ডিজাইন অনুসৰি মেচিনে প্ৰথমে এক নিখুঁত আকাৰ দিয়ে। প্ৰাথমিক আকাৰ দিয়াৰ পিছত নেৰোৰাবাৰ মডেলত বহাই পেপাৰ কটিং কৰা হয়, যাতে ধাৰবোৰ নিখুঁত আৰু ফাঁটমুক্ত থাকে। টুথব্ৰাছৰ ক্ষেত্ৰত সৰু CNC টুলেৰে ক্ষুদ্ৰভাৱে ছিদ্ৰ কৰা হয়। তাৰ পিছত ব্ৰিছল সংস্থাপন কৰা হয়। অন্ততঃ সামগ্ৰীসমূহৰ ওজন, পৰিমাণ, বাৰকোড স্কেন আৰু পেকেজিং কৰা হয়, যাৰ দ্বাৰা উৎপাদনৰ পেছাদাৰিত্ব বজাই থাকে। বাঁহৰ পৰা কাগজ তৈয়াৰী। বাঁহৰ পৰা কাগজ তৈয়াৰ কৰা প্ৰক্ৰিয়াটো একেবাৰে পৃথক। ইয়াত বাঁহক আকাৰ নিদিয়া হয়, তাৰ ফাইবাৰ বা চেৰা উলিয়াই অনা হয়। প্ৰথমে বাঁহক এক
ক্ৰাছিং মেচিনত দিয়া হয় যিয়ে দাঁতৰ দৰে কাম কৰি কুচি কুচি কৰে। তাৰ পিছত কেলুলছ আৰু লিগলিন পৃথক কৰি এক জ্বলন্ত জালত বেল্টত প্ৰৱেশ কৰোৱা হয়। ইয়াৰ পাছত ভেকুৱাম পাম্পৰ সহায়ত অতিৰিক্ত পানী উলিয়াই কাগজৰ চিটো বনোৱা হয়। শেষ প্ৰক্ৰিয়াত ঘূৰ্ণমান তাপযুক্ত ড্ৰাম্পত শুকুৱাই সম্পূৰ্ণ বায়'ডিগ্ৰেডেবল কাগজ তৈয়াৰ কৰা হয়। এনেদৰে এক সাধাৰণ গছৰ পৰা আৰম্ভ কৰি ঘৰুৱা সামগ্ৰী, আচবাবপত্ৰ ইত্যাদিবোৰ তৈয়াৰ কৰা হয়। বাঁহে তুলনামূলকভাৱে প্ৰমাণ কৰে যে সাধাৰণ বস্তু আধুনিক উৎপাদনৰ সকলো চাহিদা পূৰণ কৰিব পাৰে বাঁহে। প্ৰতিটো প্ৰযুক্তিগত প্ৰক্ৰিয়াত কটা, মেচিনে কৰা প্ৰক্ৰিয়া আৰু নিখুঁততাৰ মাজেৰে বাঁহে আজিও মানৱ সভ্যতাৰ এটা অমূল্য সম্পদ ৰূপে থিয় দি আছে। আপোনাৰ কি মতামত? পৰিৱেশ আৰু সামগ্ৰীৰ কাৰণে বাঁহ এক মূল্যৱান সম্পদ হ'ব পাৰেনে? আপোনাৰ মতামত কমেণ্টত জনাওক। এনেধৰণৰ কণ্টেণ্টসমূহ পাবলৈ আমাৰ লগতে থাকক।